সকলো ভালে আছে প্ৰিয় দৰ্শকসকল আপোনালোকৰ মাজলৈ বাস্তুশাস্ত্ৰ এটা নতুন টপিক আগবঢ়াইছো টপিকটো এইটো যে বাস্তুশাস্ত্ৰৰ মতে আপোনালোকৰ ঘৰখনত যেতিয়া বাস্তুদোষ হৈ যায় সেই বাস্তুদোষ আপোনালোকৰ ঘৰখনৰ বস্তুত থকা যেনে শংখ আৰু ফিটকিৰ জৰিয়তে কেনেকৈ আপোনালোকৰ ঘৰখনৰ বাস্তুদোষ নাশ কৰিব এই সবিশেষ আজি আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমে আমি জনাবলৈ চেষ্টা কৰিম গতিকে প্ৰিয় দৰ্শকসকল ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰাকৈ যাতে ভিডিঅ'টোৰ মূল কথাখিনি বুজি পায় বিলম্ব নকৰাকৈ পলম নকৰাকৈ মূল বিষয়লৈ যোৱাৰ আগতে আপুনি যদি চেনেলটো মোৰ নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব কিনাৰত থকা বেল আইকনটো ক্লিক কৰিব যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বলক প্ৰিয় দৰ্শকসকল মূল বিষয়লৈ যাওঁ চাওক প্ৰত্যেকখন ঘৰতে সৰু সুৰা ডাঙৰকৈ বাস্তু দোষ হয় আমি জানি বুজি হয় নজনাতে হয় প্ৰায়ভাগ মানুহে সদায় নজনাতে বাস্তু দোষ হয় কাৰণ জানি বুজি কোনো ভুল নকৰে প্ৰথম কথা মই কওঁ যে বাস্তু দোষ এখন ঘৰ যেতিয়া সৃষ্টি হয় যেতিয়া হৈ যায় তেতিয়া ঘৰখনত নানা ধৰণৰ বিপদ নানা ধৰণৰ অশান্তি নানা ধৰণৰ ধন টকা নাটনি খংৰাগ বেছি বৃদ্ধি হ'বলৈ আৰম্ভ হয় কিন্তু আমাৰ ঘৰখনত এনে কিছুমান বস্তু সৰু সুৰা আছে যাক আমি ব্যৱহাৰ কৰি আমাৰ ঘৰখনৰ বাস্তু দোষবিলাক আমি নাশ তথা খণ্ডিত কৰিব পাৰোঁ তাৰে ভিতৰত সবচে অতি উত্তম বস্তুটো হৈছে প্ৰথম হৈছে শংখ দ্বাৰা আৰু দ্বিতীয়টো হৈছে ঘৰখনত আপোনালোকে সকলোৱে চিনি পায় ফিটকিৰি যোনটো কেতিয়াবা দাড়ি চাৰি কাটিলে তেজ ওলালে আমাৰ দাড়ি খোৱাতে আমি লগাওঁ সেই ফিটকিৰি আৰু শংখ দ্বাৰা আপোনালোকৰ ঘৰখনত থকা সমস্ত বাস্তুদোষ আপোনালোকে নাশ কৰিব পাৰে গতিকে কেনেকৈ নাশ কৰিব আপোনালোকে কৈ যাওক ভালকৈ শুনক প্ৰথমতে আমি শংখ দ্বাৰা আৰম্ভ কৰিছোঁ সাপোজ আপোনালোকৰ ঘৰখনৰ জানি বুজি নজানিতে যথেষ্ট বাস্তুদোষ আছে বাস্তুদোষ হ'লে কি হয় আপোনালোকে কৈ যাওক শুনি যাওক বাস্তুদোষ যেতিয়া এখন ঘৰত আৰম্ভ হয় ঘৰখনত বিষ প্ৰেমৰ বেছি হ'বলৈ ধৰে খংৰাগ বেছি বৃদ্ধি হ'বলৈ ধৰে ধন টকা নাটনি হয় ধাৰ লাগিবলৈ আৰম্ভ হয় মানুহৰ মনবিলাক ভাল লাগি নাথাকে আৰু লগতে সমাজৰ লগত অৰ্থাৎ ৰাইজৰ লগত ওচৰ চুবুৰীয়াৰ লগত বা ঘৰৰ নিজৰ ভিতৰতে কাজিয়া পেচাল হ'বলৈ আৰম্ভ হয় আপোনালোকে যদি এইবিলাক আপোনালোকৰ ঘৰখনত হ'বলৈ আৰম্ভ হৈ গৈছে তেতিয়া আপোনালোকে শংখ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিয়ক শংখ কেনেকৈ ব্যৱহাৰ কৰিব প্ৰথমতে আপোনালোকে শংখটো ধুনীয়াকৈ দক্ষিণাপতি শংখ বুলি ক'ব দোকানত য'ত পূজা সামগ্ৰী ডাঙৰ দোকান হয় তাৰ পৰা আপোনালোকে শংখটো এটা শুভ দিনত পঞ্জিকা চোৱাই পেলাই এটা শুভ দিনত আপোনালোকে শুভক্ষণত আপোনালোকে প্ৰথমতে শংখটো ঘৰলৈ কিনি আনিব কিনি অনাৰ পিছত আপোনালোকে য'ত পূজা পাঠ কৰে য'ত আপোনালোকৰ সদায় নিয়মিতভাৱে পূজা পাঠ কৰে তাত আপোনাৰ শংখটো প্ৰথমতে তাত প্ৰতিষ্ঠা কৰিব কেনেকৈ প্ৰতিষ্ঠা কৰিব প্ৰথমতে ধুনীয়াকৈ শংখটো আনি চাফা পানীয়ে ধুই তাৰপিছত গংগাজলে ধুই তাৰপিছত গাখীৰে ধুব তাৰপিছত ধুনীয়াকৈ হালধীয়া কাপোৰ এখনত সেই শংখটো ৰাখি হালধীয়া কাপোৰখনে মেৰিয়াই পেলাই এখন ষ্টীলৰ প্লেটত আপোনালোকে ৰাখি দিব মনত ৰাখিব শংখ সদায় কেতিয়াও ভঙা চিঙা হ'ব নালাগে যেতিয়া বস্তুটো বজাই থাকোঁতে ভাঙি যায় বা দোকানৰ পৰা আনোতে কেতিয়াবা ভাঙি আহে আপোনালোকে তাক ৰিটাৰ্ণ কৰিব সদায় মানে খণ্ডিত নোহোৱা সদায় চাফ চিকুণ নভঙা শংখ সদায় ব্যৱহাৰ কৰিব লাগিব আৰু সেই শংখটো আপোনালোকে প্ৰথমতে আনিলে পাণ প্ৰতিষ্ঠা কৰিলে তেতিয়া আপোনালোকে তাৰ পিছৰ দিনাখনৰ পৰাই প্ৰত্যেক দিনা ৰাতিপুৱা সূৰ্য উদয় পিছত আপোনালোকে তিনিবাৰকৈ বজাওক আৰু সন্ধিয়া আপোনালোকে গধূলি যেতিয়া ধূনা চাকি দিয়ে তেতিয়া তিনিবাৰ বজাবলৈ আৰম্ভ কৰক সেই যোনটো শংখ ধ্বনি হ'ব সেই ধ্বনিৰ দ্বাৰা গোটেই যিমান দূৰলৈকে সি বিয়পি পৰিব ঘৰখনৰ এটা বেলেগ এটা অ'ৰা এটা আপোনালোকৰ ঘৰখনৰ সৃষ্টি হ'বলৈ আৰম্ভ হ'ব তাৰ ফলত কীটাণু নাশ হ'ব লগত আপোনালোকৰ মনবিলাকো ভাল হ'ব আৰু যোনটো নিগেটিভিটি কয় যেনেকৈ ভূত প্ৰেত তন্ত্ৰ মন্ত্ৰ ক্ৰিয়া আপোনালোকৰ ঘৰখনত বন্ধ হ'বলৈ আৰম্ভ হ'ব আপোনালোকে কৰি চাওক নিশ্চয় ভাল ফলাফল লাভ কৰিব মনত ৰাখিব শংখ যেতিয়া আপোনালোকে যেতিয়া শংখটো বজোৱাৰ পিছত আকৌ চাফা পানীয়ে তেনেকৈ ধুই প্ৰত্যেক দিনে হালধীয়া কাপোৰ মেৰিয়াই আপোনালোকে আকৌ তাত ৰাখি দিব আকৌ যেতিয়াই বজাব তেতিয়া আকৌ যেতিয়া বজোৱাৰ পিছত মুখখন যেতিয়া চোৱালৈকে শংখটো মুখেৰে বজায় আকৌ চাফা পানীয়ে ধুই আপোনালোকে হালধীয়া কাপোৰ মেৰিয়াই শংখটো প্লেটত ৰাখি তেনেকৈ থৈ দিব পিছৰ দিনাখন ৰাতিপুৱা সন্ধিয়া আপোনালোকে গধূলি বজাবলৈ আৰম্ভ কৰিব ৰাতিপুৱা বজাব তিনিবাৰ সন্ধিয়া বজাব তিনিবাৰ এনেকুৱা আপোনালোকৰ ঘৰখন নিয়মিতভাৱে কৰিবলৈ আৰম্ভ কৰক আপোনালোকৰ ঘৰখনত থকা বাস্তুদোষ সমস্ত বিনাশ হ'বলৈ আৰম্ভ হৈ যাব মনবিলাক পবিত্ৰ হ'ব আৰু দেহবিলাক সদায় ভালে থাকিব এইটো শংখ দ্বাৰা কৰিব শংখ দ্বাৰা আৰু বিভিন্ন ধৰণৰ বাস্তুদোষ নাশ কৰিব পাৰে মই কৈ যাওঁ শুনক ছাপ'জ আপোনালোকৰ এখন নতুন ঘৰ লৈছে মাটি এটা লৈছে মাটিটো কি আপোনালোকে মনটো তালৈ যাতে আপোনালোকৰ মনটো ভাল লগা নাই মাটিটো শুকান নিচিনা লাগিছে কিবা নিগেটিভিটি ওলাইছে তেতিয়া আপোনালোকে কি কৰিব সেই মাটিটোতে আপোনালোকে গৈ পেলাই ৰাতিপুৱা বহুত সোনকালে যাব সেই মাটিটোৱে প্ৰথমতে গংগাজল ধুনীয়াকৈ ছটিয়াই পেলাই আপোনালোকে মাটিটোত পূবফালে মূৰ কৰি তিনিবাৰ শংখ ফুকিব মই এটা কথা ক'বলৈ পাহৰি গৈছোঁ শংখ বজাওঁতে সদায় আপোনালোকে পূবফালে মূৰ কৰি বজাব নহ'লে উত্তৰ ফালে মূৰ কৰি বজাব কেতিয়াও যাতে শংখ দক্ষিণ ফালে আৰু পশ্চিম ফালে মূৰ কৰি কেতিয়াও কোনো কালত আপোনালোকে যাতে নবজায় শংখ সদায় নিয়মিতভাৱে পূবফালে বা উত্তৰ ফালে নিয়মিতভাৱে পূবফালে বজালে সদায় বেষ্ট হয় গতিকে শংখ সদায় পূবমুখীকৈ বজাব আৰু মই কৈ আছোঁ যে কোনোবা এটা মাটি এটা লৈছে আপোনালোকে তাত ঘৰ বনাব পৰা নাই মাটিটো বিভিন্ন উৰ্জাটো বেয়া হৈ আছে তেতিয়ালৈকে আপোনালোকে সেই নতুন মাটিটোত গৈ আপোনালোকে ৰাতিপুৱাৰ পৰত সূৰ্য উদয় হোৱাৰ লগত গা পা ধুই আপোনালোকে শংখ তিনিবাৰ ফুকিবলৈ আৰম্ভ কৰক আৰু সন্ধিয়া গৈ পেলাই আপোনালোকে চাকি এগছ ধুনীয়াকৈ উত্তৰ পূব কোণে নিচান কোণত লগাই পেলাই তেতিয়াও শংখ ফুকিবলৈ আৰম্ভ কৰক এনেকৈ নিয়মিতভাৱে আপোনালোকে মাটিটোত আপোনালোকে কাম কৰিবলৈ আৰম্ভ কৰক যেতিয়া মাটিটোৰ ঘৰ বনাওঁতে আপোনালোকৰ অসুবিধা হৈছে কিবা নিগেটিভিটি শক্তি আপোনালোকক তালৈ যাব দিয়া নাই সেই সকলোবিলাক নষ্ট হ'বলৈ আৰম্ভ হ'ব আৰু নিয়মিতভাৱে ধুনীয়াকৈ আপোনালোকৰ ঘৰখন তাত বনিবলৈ আৰম্ভ হ'ব এইটো আপোনালোকে যদি কোনোবা নতুন মাটি লৈছে এইটো ফৰ্মুলা ইউজ কৰক 100% আপোনালোকে মাটিটোৰ উৰ্জা ভাল পাব আৰু এটা কৰিব পাৰে ছাপ'জ আপোনালোকে কোনোবা এটা বিল্ডিঙলৈ
থাকিব গৈছে বা আপোনালোকৰ পুৰণা ঘৰ আছিল বহুত দিন আপোনালোকে তালৈ যোৱা নাই তাত আকৌ থাকিব গৈছে তেতিয়াহ'লে সেই ঘৰখনত যেতিয়া মানুহ নাথাকে তেতিয়া ভূত প্ৰেত তন্ত্ৰ মন্ত্ৰ ক্ৰিয়া বাস্তুদোষ আৱৰি ধৰে তেতিয়া আপোনালোকে কি কৰিব সেই ঘৰখনত আপোনালোকে এসপ্তাহ আগৰ পৰাই সন্ধিয়া আৰু ৰাতিপুৱা শংখ বজাওক তাত নিগেটিভিটি সদায় নষ্ট হ'ব ঘৰখন পজিটিভিটি বৃদ্ধি হৈ ঘৰখনত থকা ভূত প্ৰেত তন্ত্ৰ মন্ত্ৰ ক্ৰিয়া সকলো নাশ হৈ আপোনালোকক সুফল পাব এইটো হৈছে শংখটা আপোনালোকে বাস্তু নাশ কৰিব পৰা আপোনালোকক মই উপায় ক'লোঁ ইয়াৰ পিছতে আছে আমাৰ দোকান চহৰ সকলোতে আমি চিনি পাওঁ সকলোতে পোৱা যায় সেইটো হৈছে ফিটকিৰি আপোনালোকে সকলোৱে নিশ্চয় পৰিচিত তাৰ দ্বাৰা সেই ফিটকিৰিৰ দ্বাৰা আমাৰ ঘৰখনত থকা বাস্তুদোষ আমি সমস্ত নাশ কৰিব পাৰোঁ আৰু সুখ সমৃদ্ধি আমি বৃদ্ধি কৰিব পাৰোঁ কেনেকৈ কৰিব মই কৈ যাম ভালকৈ শুনক প্ৰথমতে আপোনালোকৰ ঘৰখনৰ সাপোজ লেট্ৰিনটো বেয়া জেগাত আছে বা আপোনালোকৰ পাকঘৰটো বেয়া জেগাত আছে বা আপোনালোকৰ ঘৰখনৰ দৰ্জাখন উত্তৰ পূবত নাথাকি পূব দক্ষিণ অগ্নিকোণত আছে নহ'লে দক্ষিণ পশ্চিমত আছে নহ'লে দক্ষিণত আছে তেতিয়া আপোনালোকৰ ঘৰখনত কি কৰিব দৰ্জাখন নিগেটিভিটি হৈ যায় সেইখন দৰ্জা অহা যোৱা কৰোঁতে ধন টকা নাক খংৰাগ বেছি বৃদ্ধি আৰু আপোনালোকৰ বিষ বেমাৰ এইবিলাক সকলো আহিব পাৰে ধন টকা নাটনি হ'ব পাৰে ইয়াৰ কি কৰিব তেতিয়া আপুনি সেই ফিটকিৰি আপোনালোকে চিচাৰ বাতি প্ৰথমতে মনত ৰাখিব চিচাৰ বাতিত ল'ব লাগিব চিচাৰ বাতিত আপুনি ফিটকিৰি যিমান অলপ পৰিমাণৰ ধুনীয়াকৈ ৰাখি দৰ্জাখনৰ ওচৰত ৰাখিলে আপোনালোকৰ লেট্ৰিন বাথৰুম যেতিয়া বেয়া স্থানত আছে লেট্ৰিন বাথৰুমৰ ভিতৰতো চিচাৰ বাতিত আপোনালোকে ফিটকিৰি ৰাখিলে আপোনালোকৰ যদি চাপ'জ পাকঘৰটো বেয়া জেগাত আছে তাতো আপুনি ফিটকিৰি ৰাখিলে চিচাৰ বাতিত আপোনালোকৰ সাপোজ ষ্ট'ৰ ৰুমটো ভুল জেগাত আছে য'ত হ'ব নালাগে সাপোজ উত্তৰ পূবত ঈশান কোণত আমাৰ চিৰি হোক বা আমাৰ ষ্ট'ৰ কেতিয়াও হ'ব নাপায় সেই স্থানতো আপোনালোকে চিচাৰ বাতিত ধুনীয়াকৈ আপোনালোকে ফিটকিৰি ৰাখিলে আৰু যোনটো চিৰি হয় চিৰিৰ তলত সদায় চাফ চিকুণ কৰি ৰাখিব লাগে গতিকে আপোনালোকে তাৰ তলটো আপুনি চিচাৰ বাতিত ফিটকিৰি ৰাখক আৰু যেতিয়া আপোনালোকে যদি কেতিয়াবা কিছুমানে আপোনালোকে বহুত ভয় খাবলৈ আৰম্ভ হয় ৰাতি বেয়া বেয়া সপোন দেখে তেনে ক্ষেত্ৰতো আপোনালোকে শোৱা বিচনাৰ তলত বা বিচনাৰ ওচৰত আপোনালোকে ফিটকিৰি চিচাৰ বাতিত ৰাখি হওক বা যথেষ্ট যোন মানুহ বেছি বেমাৰ হয় বেছি মুখ লাগে তেনেকুৱা মানুহৰ ওচৰত আপোনালোকে চিচাৰ বাতিত ফিটকিৰি ৰাখক আপোনালোকৰ স্বাস্থ্য ভাল হোৱাৰ লগতে ঘৰখনৰ যোনটো নিগেটিভিটি যোনটো আপোনালোকৰ বাস্তু দুখ আছে সেই ফিটকিৰিৰ দ্বাৰা আপোনালোকে ৰক্ষা পাবলৈ আৰম্ভ হ'ব ফিটকিৰিৰ দ্বাৰা আৰু এটা কাম কৰিব পাৰে বৃহস্পতিবাৰ দিনটো বাদ কৰি সেই ফিটকিৰিয়ে আপুনি প্ৰত্যেক দিনাই পানীৰ লগত মিহলাই পেলাই আপুনি গোটেই ঠাই মচিব পাৰে তেতিয়াও ঘৰখনৰ নিগেটিভিটি নষ্ট হয় আৰু যেতিয়া আপোনাৰ ফিটকিৰি যদি আপুনি যদি গাড়ী চাপ'জ এখন আপুনি গাড়ী চলাই গৈ আছে গাড়ীখন চলাওঁতে আপোনাৰ মনলৈ বিভিন্ন ধৰণৰ বেয়া চিন্তা ভাৱনা আহে তেনে ক্ষেত্ৰতো আপুনি ৰঙা বা ক'লা কাপোৰত ফিটকিৰি বান্ধি গাড়ীৰ ওপৰত ধুনীয়াকৈ চলোৱা ষ্টেৰিঙৰ ওপৰত আপোনালোকে বান্ধি পেলাই গাড়ীখন চলাব পাৰে তেতিয়াও কোনো ধৰণৰ আপোনালোকৰ বিপদ নহয় গতিকে প্ৰিয় দৰ্শকসকল আপোনালোকক আজি মই ফিটকিৰি আৰু শংখৰ মাধ্যমেৰে কেনেধৰণে এখন ঘৰ বাস্তুদোষ নাশ কৰিব সবিশেষ জনালোঁ আপোনালোকে ইউজ কৰক ফৰ্মুলাবিলাক আৰু আপোনালোকে তাৰ পৰা সুফল লাভ কৰক আৰু বাস্তুদোষ নাশ কৰি জীৱনটো সুপথে গতি কৰক তাৰে কামনাৰে গতিকে কিবা যদি মই ভুল হ'ল ক্ষমা কৰিব আপোনালোকৰ যদি কিবা ডাউট থাকে আপোনালোকে ভিডিঅ'ৰ মাধ্যমে আপোনালোকে কমেণ্টত জনাব মই নিশ্চয় উত্তৰ দিম ধন্যবাদ আজিলৈ